হেল্ল' এভৰিৱান, মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বৰদৈ চাহ বাগানত। মই ইয়াত কেনেধৰণৰ চাহপাত উঠাই মই সকলোখিনি আপোনালোকক ভিডিঅ'ত দেখুৱাম। আপোনালোকে ভিডিঅ'ত স্কিপ নকৰাকৈ এইটো যে লাষ্টলৈকে চাব। ইয়াত লাগি আছে চব কেনেধৰণৰ উঠাই। এইটো দাদা কুমলীয়া অকল পাতখিনি ছিঙা হয় ন? কুমলীয়া পাত ইয়াৰে লোকেল নে আপোনালোকে? আমি লোকেলি। অঁ, ইয়াতো ভাইদহতে উঠাই আছে। মই গোটেই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ আপোনালোকক। আছে, মই বহুত দিনৰ পৰা কাম বিচাৰোঁ, কাম নিদিয়ে, হয়নে হয়? নাই, ভেকেঞ্চি খালী নাই। ভেকেঞ্চি খালী নাই, হয়, দিব পৰা অৱস্থা নাই। নাই। বৰ্তমান দাদা এখন ঢাল হৈ আছে, মানে উইদাউট পাৰ্মিশ্যনত এণ্ট্ৰি কৰিলে দিব, মানে দিয়াত নে এনে হয়নে না? এনে আপোনালোকে ইয়াত বৰদৈ যদি চাহ বাগানৰ গোগামুখত যাওঁতে লেফ্ট ছাইডত পাই, যদি এনেধৰণৰ পৰিৱেশ পায় আপোনালোকে ধুনীয়াকৈ ফটো চটো ল'ব পাৰে। ধুনীয়াকৈ সোমাই ইয়াত ভিডিঅ' চিডিঅ' কৰিব দিয়ে। আৰু মই ইয়াতে ইফালেও লাগি আছে বহুতখিনি। এনে দাদা ইয়াত কিমানজনে ইয়াত কৰ্মী আছে এতিয়া বৰ্তমান? 77 হয়নে? ইয়াতো এখেতসকলক চাহ বাগান চাহপাত উঠাব দিয়া হয়। কোন কেনেকৈ দিয়ে এইটো চিষ্টেম? মানে ইয়াত হাজিৰাকৈ ছিঙিলে মানে 24 কেজি হাজিৰা। 24 কেজিত কিমান পাব? মানে 230 টকা। 230 টকা কেজি ছিঙিব পাৰিলে কিমান পাব বুলি ক'লে? 230 টকা হাজিৰা হ'ব। যদি এনে পাত ৱেট ছিষ্টেমত হ'লে কিমান মান উঠাব? এতিয়া পাতটো কমি আছেতো ন। এতিয়া মানে 24 কেজি ছিঙিব নালাগে। 24 কেজি ছিঙিব মানে ছিজনত, যেতিয়া ছিজন হ'ব। এনে আজি কিমান মান ছিঙিব লাগে? এনেকুৱা ধৰ 20 কেজি 25 কেজি এনেকুৱা দি। এজনত সেইটো মানে 230 টকা হাজিৰা মিলি যায়। খোৱা বোৱা ইয়াত দিয়া হয় নেকি? ৰেচন পাতি চব, খোৱা বোৱা চব নিজৰ। এতিয়া মোৰ দেউতাৰ বয়সৰ এজন দেউতা বুলিয়ে ক'ব লাগিব, ছিঙি আছে, এখেতৰ পৰাই লওঁ। বৰ্তা ভালে আছে নে? ভালে আছে। অঁ, ইয়াত কাম কৰা কিমান দিনৰ পৰা কাম কৰি আছেনে? মই হ'ল এতিয়া 30-35 বছৰমান হ'ল। 30-35 বছৰ। আপোনাৰ চাই অভিজ্ঞতা বহুত আছে। এইটো কি কয়? এইটো পাছপালত যে লয়, এইটো আমি ডক বুলি কওঁ। ডক? কিমান থাকে ৱেট? 10 কেজি ওপৰত ধৰে। 10 কেজি ওপৰত হয়। ইনকাম যথেষ্টখিনি হয় মানে। আপোনাৰ ইয়াতে ঘৰ নে? ইয়াতে। আপোনাৰ মানে ইয়াতে আগৰ পৰাই মানে আৰম্ভণিৰ পৰাই ব্যস্ত হৈ আছে। ইয়াত বিভিন্ন ধৰণৰ দাদাক খুব ধুনীয়া লাগিছে। এইজন লাল স্পৰ্টিং পিন্ধা একদম চাহ বাগানৰ এটা গান আছিলে, খুব এইটো আকাশদ্বীপ আছিলে নেকি? সেইটো খুব এনেকুৱা সেই চিনেমাটোত মনত পৰে। সেনেকুৱা যদি পৰিৱেশত আহে। দাদা ছিঙি কেনেকুৱা পাইছে কৈ দিয়ক। ভাল লাগে ন? ফেমিলি আছেনে? লগত লৈ আহিছেনে মানুহজনী হেৰি নিদিব, মানুহজনী মেইন। হয়, বেলেগ ছাইডত আছে, লগত লৈ ল'ব লাগে। দেউতা আপোনাৰ আছে, আনিছে নাই? আছে লগতে নাই, এইফালে বেলেগ কাম ধৰিছে। অঁ, এনেই বাগানতে আছে হয়নে নহয়? অঁ, মানে ইয়াত মানুহজনীকো লৈ অনা হয়, একেটা কামত নিয়োজিত হয়। আপোনাৰ কি ইয়াত ফাৰ্মত থাকে নেকি? নে নিজৰ ঘৰ আছে? নিজৰ ঘৰ আছে। অঁ, ঠিক আছে। এতিয়া মই ভাইদেউ এজনীক সুধিম, তাত যাওঁ। খুব ধুনীয়া পৰিৱেশ ইয়াত। প্ৰায় 76 ইয়াত কৰ্মীয়ে লাগি আছে। ইয়াতে আমাৰ বৰদৈ চাহ বাগানৰ আমাৰ পাৰ্মানেণ্ট ছেক্ৰেটৰী দাদাও লগত কামত লাগি আছে। দাদা কিবা এটা কৈ দিয়কচোন, কৰ্মীৰ ওপৰত। চাহ বাগান কেনেকুৱা ধৰণৰ হয় ইয়াত? চাহ বাগান আপোনাৰ পৰিচালনাৰ ক্ষেত্ৰত অকণমান চাহ বাগানৰ বিষয়ে অলপমান কৈ দিয়কচোন। আপোনাৰ আপোনাৰ ডিচেম্বৰ মাহত চাহ বাগানটো কাটি দিয়ে। তাৰপিছত আপোনাৰ মাৰ্চ মাহৰ পৰা আমি পাতটো ছিঙো আৰু মাৰ্চ এপ্ৰিল এনেকৈ ছিঙি যাওঁ। হয়, এতিয়া পুলিটো কেনেকৈ ইয়াত প্ৰডাক্ট কৰে? এইটো পুলি জানে আপোনালোকে? আমি এইটো কাটিং কৰোঁ। হয়, কাটিং কৰি পিনি আমি নাৰ্চাৰীত কাটিং কৰে। কাটিঙৰ পৰা যিটো বাচে সেইটোকে আৰু য'ত মৰে ভেকেঞ্চি হ'লে তাত লগাই, বা তেনেকৈ লাট মাটি থাকিলে তাতো লগাব পাৰে। এই বুঢ়া আপোনালোকে যে অকল কোমলীয়া পাতখিনি ছিঙিছে, এই বুঢ়া পাতখিনি যে ছিঙা নাই কিয়? এইটো নলয় নেকি? এইটো কাম নাই ছাৰ। আমি যদি সেই চাহপাতখিনিত আমি মেচিনৰ থ্ৰুৱেদি টেকনিকেলি কৰি পেলাই খোৱা হয়, এনেকৈ যদি ডাইৰেক্ট খালে খাব পৰা হয় নেকি? বৰ ইমান দীঘল হ'লেও ভাল নহয়। এইটো ইমানটোৱে হ'ব লাগে। আপোনালোকক দাদাজনে খুব ধুনীয়াকৈ বুজাব পাৰিছে। যদি মোৰ ভিউজ কোনোবাই যদি চাহ বাগানৰ লগত জড়িত, এখেতসকলে কমেণ্ট কৰিলে আৰু খুব ধুনীয়া বিষয় জানিব পাৰিব দাদাৰ পৰা। মই সেইপিনে অহা যোৱা কৰোঁ, আৰু সেনেধৰণৰ পৰিৱেশ যদি লগ পাম কেতিয়াবা আপোনালোকক আৰু জানিব দিম। আচ্ছা দাদা, মই যদি কোনোবাই চাহ বাগান কৰা খেতিয়কে যদি
পুলি আনিব পৰা হ'ব নেকি ইয়াৰ পৰা? ইয়াৰ পৰা পুলি নিয়ে আপোনাৰ ইয়াৰ পৰা বাগানৰ পৰা পুলি লৈ যায় বাহিৰা বাগানত ৰুবৰ কাৰণে প্ৰাইভেটকৈ ৰুবৰ কাৰণে নিয়ে। হয় আচ্ছা আমাৰ বাগানৰ মানুহ এনে পুলি কেইটকাকৈ পৰে এজোপা? এজোপা আপোনাৰ 12 টকা 13 টকা এনেকুৱাকৈ দিয়ে। এজোপা 13 টকা হাজাৰ চিষ্টেমত যায়? হাজাৰ চিষ্টেমত যায়। আচ্ছা ইয়াত পানী চানী বেছি হ'লে হয়নে বেয়া হয়নি? পানীটো হ'লে মানে গছকেইটা মৰি যাবলৈ ভয় থাকে। ইয়াত যে আপোনালোকৰ মাজত যে এনে কাল এনে ড্ৰেইন চিষ্টেম বনোৱা আছে কি কাৰণে এইটো বনাই? এইটো মানে আপোনাৰ পানীটো ওপৰত নাথাকিব, পানী যদি ইয়াত জমা হয় মৰি যাব, বস্তু মৰা চান্স থাকে। আচ্ছা থেংক ইউ দাদালৈ ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পৰিৱেশখিনি মই আপোনালোকক দেখাই দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।